নমস্কাৰ, এই মতে দিব ওলাইছোঁ ৰাতিপুৱাৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ আৰু এনেদৰে ভিডিঅ' মই নিতৌ চাই থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিব। নতুন ৰূপত আহি আছে এইবাৰ কংগ্ৰেছ শক্তিশালী কৰাৰ মন বান্ধিছে ৰাজনৈতিক সমীক্ষা তথা পৰিকল্পনা প্ৰস্তুতকাৰী প্ৰশান্ত কিশোৰ। আনুষ্ঠানিকভাৱে কোনো দলতে বৰ্তমানলৈকে যোগদান নকৰা প্ৰশান্ত কিশোৰে কংগ্ৰেছ দলত যোগদান কৰাৰ বাট সম্পূৰ্ণ মুকলি কৰিছে। দলটোৱে হাইকমাণ্ডো ছেনিয়ৰ গান্ধীৰ উপৰিও দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈছে প্ৰশান্ত কিশোৰ। সোমবাৰে প্ৰশান্ত কিশোৰে ছোনিয়া গান্ধীৰ সৈতে পুনৰ বৈঠকত মিলিত হৈছে। মাত্ৰ 3 দিনৰ ভিতৰত প্ৰশান্ত কিশোৰ ছোনিয়া গান্ধীৰ এয়া আছিল দ্বিতীয়খন বৈঠক। ইয়াৰ পূৰ্বে ছোনিয়া গান্ধীৰ উপস্থিত শনিবাৰ দলটোৰ জ্যেষ্ঠ নেতাসকলৰ সৈতে বৈঠকত মিলিত হৈছিল প্ৰশান্ত কিশোৰ। 2024 চনত অনুষ্ঠিত হ'ব লগা দেশৰ সাধাৰণ নিৰ্বাচনত কংগ্ৰেছক পুনৰ শক্তিশালী ৰূপে প্ৰতিষ্ঠা কৰাৰ বাবে কৌশল ৰচনা দায়িত্ব গ্ৰহণ কৰিছে প্ৰশান্ত কিশোৰ। তেওঁ পূৰ্বে ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ সৈতে বৈঠকত মিলিত হৈছিল। অৱশ্যে এই বৈঠক সফল হোৱা নাছিল। সূত্ৰ অনুসৰি প্ৰশান্ত কিশোৰ কংগ্ৰেছক কেইবাটা প্ৰস্তাৱ দাঙি ধৰিছে। তাৰে ভিতৰত এটা হৈছে কংগ্ৰেছ 370খন আসনত প্ৰতিনিধিত্ব। তেওঁ কংগ্ৰেছ দলটো ৰাজ্যসমূহৰ অন্য দলৰ লগতে মিত্ৰতা কৰি কংগ্ৰেছক 370খন আসন প্ৰতিনিধিত্ব আগবঢ়োৱাৰ প্ৰস্তাৱ দিছে। সংবাদ সংস্থা NIত প্ৰকাশ পোৱা অনুসৰি প্ৰশান্ত কিশোৰে পৰামৰ্শ দিছে যে কংগ্ৰেছ উত্তৰ প্ৰদেশ, বিহাৰ, উৰিষ্যাত অকল যুঁজ দিব লাগে, আনহাতে তামিলনাডু, পশ্চিমবংগ আৰু মহাৰাষ্ট্ৰত মিত্ৰতা গঠন কৰিব লাগে। ৰাহুল গান্ধীয়ে এই পৰামৰ্শৰ সৈতে সন্মত হৈছে। ছোনিয়া গান্ধীৰ 10খন ৰোড বাসগৃহত অনুষ্ঠিত হোৱা বৈঠকখন তেওঁৰ কন্যা তথা দলৰ সাধাৰণ সম্পাদক প্ৰিয়ংকা গান্ধী, ভাদ্ৰা দলৰ শ্ৰেষ্ঠ নেতা মুকুল ৰাছনিক আৰু ৰণদীপ সিংহ সুৰজেৱালা, অম্বিকা সেনীয়ে অংশগ্ৰহণ কৰে। অৱশ্যে প্ৰশান্ত কিশোৰ তেওঁৰ প্ৰস্তাৱক লৈ কংগ্ৰেছত যথেষ্ট অসন্তুষ্ট দেখা গৈছে বুলি জানিব পৰা গৈছে। আজিৰ খবৰৰ পৰৱৰ্তী খবৰটো হৈছে এইবাৰ মুছলিম মহিলাসকলক লৈ উচ্চতম ন্যায়ালয়ৰ নতুন নিৰ্দেশনা। এলাহাবাদ উচ্চতম ন্যায়ালয়ৰ লক্ষ্ণৌ খণ্ডপীঠ সোমবাৰে মুছলমান মহিলাসকলৰ অধিকাৰক লৈ গুৰুত্বপূৰ্ণ মন্তব্য কৰে। শুনানিত ন্যায়ালয়ে কয় যে বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাসকলে ফৌজদাৰী প্ৰক্ৰিয়াবিধৰ ধাৰা 125ৰ অধীনত তেওঁলোকৰ স্বামীৰ ভৰণ পোষণ পাব পাৰে। অৱশ্যে ন্যায়ালয়ে ইয়াই স্পষ্ট কৰি দিয়ে যে বিবাহ বিচ্ছেদ হোৱা মহিলাই তেতিয়ালৈকে এই সুবিধা লাভ কৰিব যেতিয়ালৈ দ্বিতীয় বিবাহ নহয়। দিব ওলাইছোঁ এই মুহূৰ্তৰ কেইবাটা গুৰুত্বপূৰ্ণ খবৰ। বিচাৰপীঠে আবেদনকাৰী ৰাজিয়াৰ দ্বাৰা দাখিল কৰা অপৰাধমূলক সংশোধন আবেদনৰ ওপৰত এই শুনানি গ্ৰহণ কৰে। 2008 চনত দাখিল কৰা পুনৰীক্ষণ আবেদনখনে পৰ্তগৰ এখন সত্ৰ আদালত আদেশ প্ৰত্যাখ্যান জনাইছিল। আজিৰ খবৰৰ পৰৱৰ্তী খবৰটো হৈছে লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডে হ'ব দেশৰ প্ৰধান সেনা। বৰ্তমান জেনেৰেল মনোজ মুকুন্দে চলিত মাহৰ 30 এপ্ৰিলত অৱসৰ গ্ৰহণ কৰিব। তেওঁৰ উত্তৰাধিকাৰী হিচাপে স্থান ল'ব মনোজ পাণ্ডে। লেফটেনেণ্ট জেনেৰেল মনোজ পাণ্ডে ৰাষ্ট্ৰীয় প্ৰতিৰক্ষা একাডেমীৰ প্ৰাক্তন ছাত্ৰ। পাণ্ডে 2022 চনৰ ফেব্ৰুৱাৰীত লেফটেনেণ্ট জেনেৰেল CP মহন্তৰ পিছত ভাৰতীয় সেনাৰ উপ প্ৰধান হিচাপে দায়িত্ব গ্ৰহণ কৰিছিল। ইয়াৰ পূৰ্বে তেওঁ ইষ্টাৰ্ণ আৰ্মি কমাণ্ডাৰ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।